নমস্কাৰ মই সুমি বৰুৱা আপোনালোক সকলোকে মোৰ ষ্টাডি ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কেইটামান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰৰ সৈতে কেইটামান গুৰুত্বপূৰ্ণ তথ্য লৈ আনিবলৈ চেষ্টা কৰিছো। যদি আপোনালোকে এডিআৰই, আসাম পুলিচ, ষ্টেট কাম ৰিক্ৰুটমেণ্ট বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টোত মই এমচিকিউ টাইপত কুৱেশ্যন অনা নাই, সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিছো কিয়নো অসমৰ ৰাষ্ট্ৰীয় উদ্যানটো এই টপিকটোৰ বিষয়ে পৰীক্ষাত আহি থকা দেখা যায় কুৱেশ্যনবোৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমি প্ৰথমতে চাই যাওঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। বৰ্তমান অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে প্ৰায় পৰীক্ষাবোৰত আহি থকা দেখা যায়। এই ভিডিঅ'টোত আপোনালোকে চোৱাৰ পিছত যিকোনো কুৱেশ্যন আহিলে আপোনালোকে এটেম্প কৰিব পাৰিব। গতিকে আপোনালোকে শেষলৈকে চাব আৰু প্ৰয়োজনীয় প্ৰশ্ন উত্তৰবোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব নাইবা টোকা লিখি যাব, নহ'লে পিছত পাহৰি যোৱা যায়। গতিকে বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাইনোলেণ্ড নামেৰে কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰে জনা যায়। 2 নম্বৰ কুৱেশ্যন, কাজিৰঙাত গড় সংৰক্ষণ প্ৰক্ৰিয়া কোনে আৰম্ভ কৰে? উত্তৰ মেৰী কাৰ্জনৰ প্ৰচেষ্টাত আৰু তেওঁৰ স্বামী লৰ্ড কাৰ্জনৰ উদ্যোগত। 3 নম্বৰ, মৃগয়া বন হিচাপে কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। 4 নম্বৰ কুৱেশ্যন, কিমান চনত কাজিৰঙা মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 1916 চনৰ 10 নৱেম্বৰত। 1916 চনৰ 10 নৱেম্বৰত। গতিকে বলক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 5 নম্বৰ কুৱেশ্যন, কাজিৰঙাক দৰ্শনাৰ্থী পৰ্যটকৰ বাবে কোন চনত মুকলি কৰি দিয়ে? উত্তৰ 1938 চনত। 6 নম্বৰ কুৱেশ্যনটো হৈছে কাজিৰঙাই কোন চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? উত্তৰ 1974 চনৰ 1 জানুৱাৰীৰ পৰা। 7 নম্বৰ কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? উত্তৰ 8098.98 বৰ্গ কিলোমিটাৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়? উত্তৰ 1985 চনত। গতিকে আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে কোন চনত অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ 2007 চনৰ 3 আগষ্ট। 2007 চনৰ 3 আগষ্ট তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত কৰা হয়। 10 নম্বৰ কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? উত্তৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত। এই 3খন জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিস্তৃত হৈ আছে। 11 নম্বৰ কুৱেশ্যন, কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে কোন চনত স্বীকৃতি দিয়া হয়? উত্তৰ 1905 চনত। 1905 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চাম এতিয়া। 1 নম্বৰ কুৱেশ্যন, অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। 2 নম্বৰ কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? উত্তৰ উত্তৰ অসমৰ বাক্সা জিলাৰ অসম-ভূটান সীমান্তত অৱস্থিত। 3 নম্বৰ কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? উত্তৰ 500 বৰ্গ কিলোমিটাৰ। 4 নম্বৰ কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হয়? উত্তৰ 1973 চনত। 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হয়। গতিকে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। মানাহক অভয়াৰণ্য হিচাপে কেতিয়া স্বীকৃতি দিয়া হয়? উত্তৰ 1928 চনত। 6 নম্বৰ কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া ঘোষণা কৰা হয়? উত্তৰ 1985 চনত। 7 নম্বৰ কুৱেশ্যন, ভাৰতৰ ভিতৰত সৰ্বাধিক দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণীৰ আশ্ৰয়স্থল কোনখন? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। 8 নম্বৰ কুৱেশ্যনটো হৈছে মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয়? উত্তৰ 1990 চনত। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাব কুৱেশ্যন এনচাৰবোৰৰ। গতিকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 9 নম্বৰ কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষণ বনাঞ্চল কোনখন? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। 10 নম্বৰ কুৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে কেতিয়া ঘোষণা কৰা হয়? উত্তৰ 1979 চনত। ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চাওঁ আমি। 1 নম্বৰ কুৱেশ্যন, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? উত্তৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত।
2 নম্বৰ কুৱেশ্যন ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান উত্তৰ 340 বৰ্গ কিলোমিটাৰ ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত উত্তৰ দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত 4 নম্বৰ কুৱেশ্যনটো হৈছে ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় উত্তৰ 1999 চনৰ 9 মাৰ্চত 5 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়ে উত্তৰ 1995 চনত আপোনালোকে এই প্ৰশ্ন উত্তৰবোৰ স্ক্ৰীনশ্বট মাৰি যাব নহ'লে আপোনালোকে বহি এখন লৈ নোট কৰি যাব পাৰে কিয়নো পিছত আপোনালোকে পাহৰি যাব পাৰে গতিকে আজিৰ এইটো শেষৰটো কুৱেশ্যন আছিলে আৰু নেক্সট ভিডিঅ'টোত মই সম্পূৰ্ণকৈ 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে লৈ আনিবলৈ চেষ্টা কৰিম আৰু যিখিনি কুৱেশ্যন আছে মই সকলোবোৰ আপোনালোকৰ মাজলৈ বিলাই দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ আগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লাইক আৰু কমেণ্ট এটা কৰি দিব গতিকে ধন্যবাদ